हाय हेलो नमस्कार वेलकम बैक टू माय यूट्यूब चैनल में आप सभी को स्वागत करता हूँ। इतना गई आसो पथारले এইবিলাক सब बस्तु লৈ ললো চাকি ধূপ আৰু এটো লৈ লৈছো তাত বুজি পিনি কিবা দিবলৈ চাকিটো ইয়াতে জ্বলাম বুলি ভাবিছো আৰু পথাৰত গৈ আছো মোৰ লগৰ এজনক লৈ আহিছো তেওঁ ভিডিঅ' বনাব তাৰ লিংকটো মই আজি আপোনালোকক ডেসক্ৰিপচনত দি দিম আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব মোৰ লগৰ এখন আৰু তেওঁ ডেসক্ৰিপচনত দিয়াই থাকে এনেকৈ মানে মোক সাবস্ক্ৰাইব কৰা কৰোঁতে তাকো কৰি দিব মোক কৰি দিব দুটাকে কৰা একেটাই কথা ঠিক আছে তো दोस्तों चलते हैं এইটো दोस्तों এখন হয় কলপাত হয় আমাৰ নিয়মত এনেকৈ কলপাত এখন দিব লাগে বোলে তাৰপৰা ইয়াত চাকিটো এনেকৈ দিলোঁ এইটো চাকিটো হৈ নপৰিলে হ'ল আৰু চাকিটো দিলোঁ এতিয়া ইয়াত অমিতা গছৰ বনাই আনিছোঁ চাকিটো আকৌ কোনে নিবলৈ আহিব চিপচ মানুহক কাৰোবাৰ অমিতা গছৰ চাকিয়ে দিব মানুহটোৱে চিপচ নিচিনা ন টান মানুহ সেইটোৱে গতি মিঠাতেলটো ইয়াত থৈ ল'লোঁ তাৰপৰা এই হলি তাডাল ইয়াত দিম এইটো চাকি আমাৰ এইটো কি পৰম্পৰা হয় কি হয় সেইটো মই নাজানো আপোনালোকে এইটো কমেণ্টত জনাই দিবচোন এনেকৈ বোলে পথাৰত চাকি দিয়ে মই কাতি বিহুৰ দিনাখন কিহৰ কাৰণে দিয়ে বাৰু মই সেইটো ইমান ভালদৰে নাজানো আজিলৈকে সোধাও নাই আৰু তেনেকৈ বয়সস্থ মানুহো নাই ঘৰত দেউতা চেউতা নাই দেউতা থকা হ'লে দেউতাই ক'লে হ'লে এইবিলাক কথা এদিন ককা নাই আমাৰ শিকাই দিবলৈ ওচৰ চুবুৰীয়া মানুহকো সোধা নাই আচলতে ওচৰ চুবুৰীয়া মানুহকো সুধিব লাগিব মই নাজানো তামোল এইটো কুমলীয়া তামোল দিব লাগে এতিয়া তামোল প্ৰথম ছিজন যিটো হৈছে নহয় কুমলীয়া তামোল দিব লাগে দেই তাৰপৰা এইটো ধূপ লৈ আহিছিলোঁ উলিয়াই পিনি সেইখিনি ধূপ আনিবলৈ দৰকাৰ নাই চিপচ মানুহ যেন তেনে দিলেই হ'ল আৰু ইয়াতে দিলোঁ এইফালে ওচৰত এনেকৈ কলপাতখন দি ইয়াত তামোল খাব আৰু আহি পিনি আমাৰ লক্ষী মায়ে নে কি কওঁ আৰু এইটো ধূপটো উলিয়াই লওঁ ধূপটো উলিয়াই লোৱাৰ এইটো আমাৰ বছৰেকৰ মূৰত আৰু এইটো কৰিবই লাগে ইয়াত দি দিলোঁ আৰু এটা বস্তু দিব লাগিব ইয়াত এইটো দিব লাগে বুলি জানো আৰু মই ইয়াত এনেকৈ চাকিটো মানে শলিতাডাল বঢ়াবৰ কাৰণে দিয়া হয় অলৰেডি এইবিলাক ক্লিয়াৰ কৰি দিলোঁ ইয়াতে সেয়া এটা কাঢ়িম আৰু যেন একদম ভাল উপচ হৈ থাকে আৰু ধানে নে কি কয় ধানে একদম ভাল উপচ হৈ থাকে যেন সেই বুলিয়ে সেয়াটো কাঢ়ি দিছোঁ মেচটো জেপতে লৈ ল'লোঁ তেল আৰু অলপ দিলোঁ অতিকৈ দিলোঁ যাতে গোটেই ৰাইটো জ্বলি দিয়ে আৰু অকণমান তেলতে দেই নে কি হেৰি তাৰপৰা এই ধান দুচিয়ামান লৈ যাম ধান পকিছে যিহেতু এইফালে আগলৈ এপাক চাই আহোঁ এইফালে চাই আহোঁ ইয়াৰ পৰা ইয়াৰে ল'ব লাগিব এইডোখৰ মোৰ এতিয়া যিহেতু ধান পকি গ'ল আৰু এইডোখৰ পকি গ'ল একদম সেই তালৈকে ধান গোটেই এডোখৰ মোৰ পকিলেই মই এতিয়া এইখিনি যাব লাগে সোনকালে ধান দুটামান লৈ যাওঁ আজি যিহেতু কাতি বিহু খাই আৰু ধানহে নাম আৰু লোকে বিহু খাব মই ধানহে কাটিব লাগিব ব্লগ চলগ চাগে দিয়া দি নহ'ব গম পাইছেনে ধান 300-400মান লৈ ল'লোঁ এইটো আমাৰ লক্ষীক আৰু আমি যেনিবা আজি ঘৰলৈ লৈ যাওঁ লক্ষী এতিয়া পথাৰতে থাকিলে নহ'ব নহয় এতিয়া ঘৰলৈতো যাব লাগিব নে কি কয় লক্ষী এতিয়া পথাৰত থাকিলে নহ'ব নহয় ঘৰলৈও যাব লাগিব ইয়াৰ পৰা দুচিয়ামান ল'ম এইডোখৰ আকৌ মাটি এইডোখৰ ধানটো কি চিষ্টেম হয় আপোনালোকক ওচৰৰ পৰা দেখুৱাই দিম দেই এই ধানটো ভালকৈ দেখুৱাই দেখোন ধানটো কেনেকুৱা চিষ্টেম হয় এইটো বেলেগ এটা ষ্টাইলৰ ধান হয় এইটো
খাবলৈ মন থাকিলে আমাৰ ঘৰলৈ এসাঁজ খাবলৈ মাতিব পাৰোঁ আৰু এই চাওক এইটো ধানটো বেলেগ ছিষ্টেমৰ আৰু এই ধানটো আকৌ বেলেগ ছিষ্টেমৰ এইটো ৰঞ্জিত ধান এইটো ৰিচাৰ্জ কঠীয়া দিছিলোঁ ধানটো বৰ ভাল হোৱা নাই থোকবোৰ ডাঙৰ হোৱা নাই ধানবোৰ নিচেই সৰু লাগিলে আৰু সোনকালে পকিলে কিন্তু বহুত পিছতীয়াকৈ ৰুইছিলোঁ এইখিনি ভাদৰ লাষ্টলৈ মানলৈ ৰুইছিলোঁ ঠিক আছে গাইছ এতিয়া যাওঁগৈ আৰু অলপ পিছত দেখাম এতিয়া তুলসী তলত প্ৰসাদ চৰসাদ কেনেকৈ উলিয়াই ইয়াৰ জেগা গধূলিত চাকি দিব আছে চব চাকি তাকি দি লওঁগৈ ইয়াততো পথাৰত দিয়া হৈ গ'ল অলৰেডি আৰু এতিয়া গধূলি সময়ত তুলসী তলত প্ৰসাদ উলিয়াব লাগিব প্ৰসাদ উলিয়াৰ পিছতে বুট চুট উলিয়াম আৰু কিবা এটা বছ আৰু চিপছ মানুহ পইচা পাতি নাই বে চাকি তাকি জ্বলালে আৰু আমাৰ বুঢ়ীয়ে এইফালে প্ৰসাদ বুটে কম জুচি চাউল মাহ উলিয়াইছোঁ আৰু আমাৰ ঘৰত যেনিবা কনজুচ মানুহটো আমি কনজুচ মানুহ যে বুটে হেৰিয়ে উলিয়াইছোঁ পইচা পাতি নাই আৰু একেবাৰে একদম দুখী অৱস্থা এই তুলসী তলত যেন তেনে চাকিটোত ফুলকৈও তেল দিব পৰা নাই এনেকুৱা দুখীয়া অৱস্থা একদম বেয়া দুখী অৱস্থা যেন তেনে কম জুচি মানুহটো চাকিটোত তেল দিবলৈও তেল নাই আপোনালোকক দেখুৱাই দিছোঁ আৰু যেন তেনে দিছোঁ আৰু যেন তেনে পাইছোঁ আমাৰ বুঢ়ীয়ে যেন তেনে আৰু দেই নিয়মটোহে আৰু মানে আৰু ল'ৰা ছোৱালীকেইটা আহিব আৰু গোটেই আপোনালোকৰ আমাৰ ঘৰত ভুকলো এটা আছে নহয় এইটো দেখা নাই ইয়াক দেখুৱাই নাই মই লগত দেখুৱাম ভাবি আছিলোঁ আজি ঘৰত সময় পাইছোঁ এইটো দেখা নাই কেনেকুৱাটো গৈ আছে সেইটো ভুকলোটো মই মাতিলে একদম আহিবই লাগিব এইটো হেৰি বৰ্তাকে আৰু বৰ্তাক এইটো হেৰি বৰ্তাই দুইটা বৰ্তাই ক'ত যায় এতিয়া ৰাতিখন ক'লৈ যায়